নমস্কাৰ পুনৰ এটা ৰেচিপি লৈ লিটল কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই পকা কঁঠালৰ এটা মালপোৱাৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ইয়াৰ আগতে আমি পকা কঁঠালৰ পৰা কি পাওঁ তাক এবাৰ জানি লওঁ আহক। পকা কঁঠালত এন্টি অক্সিডেন্ট থাকে বাবে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত ই বহুত সহায় কৰে। গৰ্ভৱতী নাৰী কুকুৰিকণা ৰোগটো কঁঠালে ভাল হোৱাত সহায় কৰে। থাইৰয়ড নিয়ন্ত্ৰণ ৰখাত, আলচাৰ, কেঞ্চাৰ, উচ্চ ৰক্তচাপ আৰু বাৰ্ধক্য কমোৱাত ই সহায় কৰে। চৰ্দি কাহ সংক্ৰমণৰ পৰা বচায় আৰু ৰক্তহীনতাত যিসকলে ভুগিছে তেওঁলোকৰ বাবে ই উপকাৰী হয়। ই হজম শক্তি বঢ়ায় আৰু ইয়াত ফাইবাৰ থকাৰ বাবে পেট খোলোচা হয়। এতিয়া পলম নকৰি পকা কঁঠালৰ পৰা মালপোৱা কেইটা মই কেনেকৈ প্ৰস্তুত কৰিলোঁ চাই লওঁ আহক। তাৰ কাৰণে মই কঁঠাল এটাৰ ফুট অলপ উলিয়াই লৈছোঁ আৰু গুটিখিনি গুচাই সেইখিনি হাতেৰে ফেনেকি লৈছোঁ। ফেনেকি লোৱাৰ পিছত মই চেকনি এখনেৰে চেকি এনেদৰে দিয়াত তললৈ ৰসখিনি পৰি গৈছে আৰু তাৰ ওপৰত কঁঠালৰ যিখিনি জাবৰৰ নিচিনাকৈ ওলাই পৰিছে আৰু সেইখিনি মই চেপি আঁতৰাই পেলাইছোঁ। ৰসখিনিত মই 1.5 চামুচ ময়দা দিছোঁ। সেইদৰে মই 1.5 চামুচ পিঠাগুড়ি দিছোঁ। মিশ্ৰণটো যদি আপুনি ঢিলা হোৱা যেন দেখে তেনেহ'লে ময়দা পিঠাগুড়ি আকৌ পিছত আপুনি প্ৰয়োজন অনুসাৰে মিহলাব পাৰে। কঁঠালটো যিহেতু যথেষ্ট মিঠা গতিকে চেনি কমাই মই টেবুল চামুচেৰে 1 চামুচ চেনি দিছোঁ। চাহ চামুচেৰে আধা চামুচতকৈ অলপ কম নিমখ দিছোঁ। বেকিং পাউডাৰ দিছোঁ আধা চামুচ। বেকিং পাউডাৰ দিয়াৰ পিছতে মই বস্তুখিনি এনেদৰে ফেটি লৈছোঁ। যিমানেই বস্তুখিনি ফেটা ভাল হ'ব সিমানেই মালপোৱাটো ফুলিব আৰু খাবলৈও ভাল হ'ব। এইদৰে ফেটি লোৱাৰ পিছত মোৰ ৰসখিনি যথেষ্ট বেছি হৈছে আৰু ইয়াত অলপ পিঠাগুড়ি ময়দা খাব যেন মোৰ অনুমান হ'ল। তাৰ কাৰণে মই আকৌ 1.5 চামুচ ময়দা 1.5 চামুচ পিঠাগুড়ি ইয়াত মিহলাই ভালদৰে ফেটি লৈছোঁ। এইখিনি সময়তে আপোনাৰ যদি ড্ৰাই ফ্ৰুটছ থাকে তেতিয়াহ'লে আমি কিচমিচ, কাজু বা যিকোনো বাদাম আপুনি মিহিকৈ কুটি দি দিব পাৰে। মোৰ কাজু আছিলে কাজু দিছোঁ। আৰু মিশ্ৰণটো যদি হঠাৎ আপোনাৰ টান হয় তেতিয়াহ'লে গাখীৰ দি আপুনি এই মিশ্ৰণটো আকৌ ঢিলা কৰি ল'ব পাৰে। গাখীৰ দিলে বস্তুটো ভাল হয়। মোৰ ৰস যথেষ্টখিনি বেছি গতিকে বেছি গাখীৰ দিবলগীয়া নহ'ল। এনেদৰে মই ফেটি আছোঁ আৰু 1 ঘণ্টাৰ বাবে মই এনেদৰে বস্তুখিনি ৰাখি দিছোঁ। এতিয়া মই কেৰাহীখন গেছত তুলি দি ৰিফাইন তেল দি গৰম হ'বলৈ দিছোঁ। তেলখিনি পূৰা গৰম হোৱাত মই জুইটো অলপ কমাই এটাকৈ মালপোৱাকেইটা তেলত দি গৈছোঁ। মালপোৱাৰ চাইজ আপুনি ইচ্ছা অনুসৰি যিমান ডাঙৰ সৰু কৰিব লাগে নিজে আন্দাজমতে দিব। মালপোৱাকেইটা তেলত দি দিয়াৰ পিছত এনেদৰে গৰম তেল মালপোৱাকেইটাৰ ওপৰত দি দিব। তেতিয়া মালপোৱাকেইটা ফুলাত সহায় হয়।
কাটা চামুচৰ সহায়ত আপুনি মালপোৱাটো ভিতৰলৈকে সিজিবৰ কাৰণে বেক সাইডটো এনেকৈ খুচি দিব। তেতিয়া মালপোৱাটো ভিতৰলৈকে সোনকালে সিজি আহিব। কম জুইত এইদৰে চামুচৰ সহায়ত ইলুটি বিলুটি কৰি থকা মালপোৱাকেইটা মচমচীয়া হৈ আহিল আৰু ৰঙচুৱা এটা ৰং আহিছে। আৰু 2-1 মিনিটৰ পিছতে মালপোৱাখিনি নমাব পৰা হৈ যাব। ৰংটো আপুনি ইচ্ছা কৰি যিটো ৰঙত লাগে সেইটো ৰঙতে ৰাখি দিব পাৰিব। মই অকণমান কম জুইতে বেছি সময় ভাজিছোঁ, তেতিয়া বাহিৰটো মচমচীয়া হৈ পৰে আৰু ভিতৰটো খুব কোমল এটা সুন্দৰ মালপোৱা হৈ পৰে। এইদৰে মই গোটেই মালপোৱাখিনি ভাজি শেষ কৰিলোঁ। আবেলি চাহকাপৰ কাৰণে এই মালপোৱা গৰমে গৰমে খাবলৈ বহুতেই ভাল। আশা কৰিছোঁ আপোনালোকে এবাৰ এই মালপোৱা ট্ৰাই কৰি চাব, খাই ভাল পাব। এটা মালপোৱা মই আপোনালোকক ভাঙি দেখাইছোঁ, চাওকচোন। বাহিৰখন মচমচীয়া, ভিতৰখন কোমল আৰু গোটেই ভিতৰখন সুন্দৰকৈ সিজি গৈছে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আজিলৈ আহোঁ, ধন্যবাদ।